আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কি কৰিলোঁ কি নকৰিলোঁ ক'লৈনো গৈছিলোঁ তাকে আপোনালোকক দেখুৱাইছোঁ, চাব। এয়া গাঁৱৰ পৰিৱেশবোৰ আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ' অকণমান কৰিছোঁ, চাবচোন। ইমান ভাল লাগে, ৰাস্তাবোৰ ইমান ভাল। আজিকালি ইমান গাঁৱৰ ভিতৰতো ইমান ধুনীয়া ৰাস্তা হ'ল। ৰাস্তাবোৰ ভাল হ'লে আহি ভালে লাগে ন, পইচাকেইটা খৰচ হ'লেও একো বেয়া নালাগে। ঘৰ দুৱাৰকে আদি কৰি বাগানো মানে মানুহে ঘৰে ঘৰে নিজৰ ব্যক্তিগত তুলিছে। টকৌপাতবিলাক ইমান ধুনীয়া শাৰী শাৰী হৈছে। ইমান ভিতৰ গাঁৱৰ যদিও ৰাস্তাটো ইমান ধুনীয়া চাবচোন। সকাম লগতে ঘৰত বিয়া খাবলৈ আহিছোঁ, আপোনালোকক দেখুৱাম। এয়া পালোহি বিয়া ঘৰত। কি বুলি কয় ধৰক, হাঁহ খাটি গন্ধ গুৰি একদম ভিতৰৰ জেগা। ৰাইজে দেখিছেনে কিমান ধুনীয়া পাণ তামোল গছতে পাণ ফুটিছে। এয়া পালোহি দেই, গাড়ীবিলাক ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ থৈছে। এইবোৰ দৰা ঘৰ আহি পালোহি। এইখন গেটখন শুভ বিবাহ লিখিছে ইয়াত। আহিলোঁ দেই আই, জয় কৃষ্ণ গুৰু। সেই আইসকল শাক পাত কাটি আছে। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ। কেতিয়াবা আহিলে নেকি? এয়া আমাৰ অনুষ্ঠানৰ কাৰণে আইসকলে শাক পাত কাটিছে। দেখিছেনে ইমান দূৰৰ পৰা আহি ইমান সোনকালে পালেহি। এয়া ৰান্ধনীয়ে শাক ভাত বনাই আছে। ভোজ বনাইছেনে প্ৰভুসকল? জয় কৃষ্ণ, জয় কৃষ্ণ। জুইৰ কাষলৈ আহি একেবাৰে ভাল লাগি গৈছেগৈ দেই, ইমান ঠাণ্ডাখনত। আহিয়ে লাল চাহ কাপ খাবলৈ বহিছোঁ। জলপান, গুৰ, পিঠা ওলাইছে। দৰা আগবঢ়াব, দৰা আদৰি আনিব এতিয়া। মানে দৰা কইনা আগবঢ়াই আনিবলৈ ওলাইছে। অঁ, এয়া কইনা ভায়েক নহয় জানো? এয়া দৰা কইনা পালেহি। এয়া ভৰি ধোৱা পৰ্ব চলিছে, আগ ভেটা। এয়া দৰা কইনা ঘৰ উঠা পৰ্ব দেই আজি। ঘৰ উঠিলে এনেকৈ দৰা কইনা আহি ৰাস্তাত ৰাইজে আগভেটে অকণমান ফূৰ্তি কৰে। তাৰপিছত এইখন গাড়ীতে দৰা কইনা আহিছে। দৰা কইনা মানে আমাৰ এইফালে দৰা কইনা আহি ঘৰ উঠা নিয়ম। দৰা কইনাই একেলগতে আহিছে আৰু ঘৰ উঠা নিয়ম। আহি আছে ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে। আগৰ ভিডিঅ'টো বহুতে চালে, ইমান মানুহে চাব বুলি মই ভবাই নাছিলোঁ। সেইসকলৰ বহুত বহুত ধন্যবাদ। আগৰকেইটা ভিডিঅ'ৰ দৰে এইটো ভিডিঅ'ৰ সহায় জনাব বুলি আশা কৰিলোঁ।